আৰু যুৱতী-যুৱতীসকলে আজি আমাৰ দলত যোগদান কৰিছে। মই এই কাৰণে গড়েশ্বৰ আমাৰ কাৰ্যালয়লৈ আহিছিলোঁ। পবিত্ৰ বড়ো ডাঙৰীয়া গড়েশ্বৰ সমষ্টিত বহুত ভালকৈ কাম কৰি আছে, ৰাইজৰ লগত মিলি আছে। তো এই অঞ্চলৰ বিভিন্ন ৰাইজ যিসকল আগত UPPLৰ লগত নাছিল, সেইসকলে আজি আমাৰ দললৈ আহিছে। আৰু সকলোৰে মুখত এটাই কথা, এতিয়া BTRত শান্তি আহিছে, ভাল পৰিৱেশ আহিছে। এই পৰিৱেশটো আমি কোনোদিনে বিনষ্ট হ'ব দিব নোৱাৰোঁ। সেইকাৰণে আজি UPPL BJPৰ কাউন্সিলত যিটো চৰকাৰ, কেন্দ্ৰীয়ত NDA চৰকাৰ, অসমতো BJP নেতৃত্বত NDA চৰকাৰ, এই গোটেই পৰিৱেশটো আজি ৰাইজে বুজি পাইছে। সেইকাৰণে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আজি বহুত মানুহ UPPL যোগদান কৰিছে, BJPত যোগদান কৰিছে। আৰু এইবেলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে শক্তিশালী ৰূপত প্ৰধানমন্ত্ৰী হিচাপে চবে বিচাৰিছে। সেইকাৰণে আমাৰ দৰং ওদালগুৰি যিটো লোকসভা সমষ্টি আছে, আমাৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া আগতকৈ আৰু বেছি ভোটত এটা মাৰ্জিনত জয় হ'ব, এইটো নিশ্চিত হৈছে। দুৰ্গা দাস বড়োৰ বৰ্তমান নিৰ্বাচন কেম্পেইন কৰি আছে, এই ক্ষেত্ৰত কি ক'ব? দুৰ্গা দাস বড়ো একো নাই, তেখেতক কোনে চিনি পায়? বহুত বছৰ আগতে কেতিয়াবা মন্ত্ৰী আছিল, কিবা আছিল, ইয়াৰ পিছত আহি এতিয়া কালাইগাঁৱৰ পৰা বিধায়ক হৈছে। কিন্তু দুৰ্গা দাসৰ যিটো পাষ্ট ইতিহাস, এইটো খুব বেছি ভাল নহয়। মানুহবিলাকৰ এক্সপিৰিয়েঞ্চটো তেখেতৰ লগত খুব বেছি ভাল নহয়। সেইকাৰণে দুৰ্গা দাস বড়ো ঘূৰাৰ লগত একো মেটাৰ নকৰে। য'ত BPFে আৰু লাহে লাহে দৰ্জা বন্ধ হ'বলৈ গৈ আছে, BPFৰ দোকান বন্ধ হ'বলৈ গৈ আছে, তাত আৰু দুৰ্গা দাস বড়োই কি কৰিব? যোনে নিজে অহংকাৰী, ইহে বেলেগক অহংকাৰী বুলি ক'ব পাৰে। তেখেতেও অহংকাৰী হ'ব, তাৰ কাৰণে বেলেগক অহংকাৰী বুলি ক'ব বিচাৰিছে। চোৰেহে চোৰৰ ঠেং দেখা পায় বুলি কৈছে। কিন্তু দিলীপ শইকীয়া ডাঙৰীয়া BJPৰ ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নেতা আছিলে, আৰু তেখেতে ইমান দিনে ৰাইজৰ লগত মিলি ইমান ভালকৈ কাম কৰি আছে। তো আজি অহংকাৰী বুলিতো কোনো কোৱা নাই, আমিতো দেখা নাই। তেখেতে খুব প্ৰ'এক্টিভ হয়, কাম কৰাৰ ক্ষেত্ৰত বহুত এগ্ৰেছিভ হয়। কিন্তু অহংকাৰী বুলি যিটো কৈছে, এইটোতো ব্যক্তিগত আক্ৰমণ হৈছে। মানুহকতো ব্যক্তিগত আক্ৰমণ কৰিব নাপায় নহয়। ইমান দিন ৰাজনীতি কৰি যদি কাকবা যদি ব্যক্তিগত আক্ৰমণ কৰে, এইটোতো ভাল কথা নহয়। চাওক, তেখেতে 10 বছৰ ইয়াত অবড়োসকলক বহুত কিবা কিবি দিম বুলি MP হ'ল, একোতো দিব নোৱাৰিলে। মাটিৰ অধিকাৰ তেখেতে দিব নোৱাৰিলে, আমি দিলোঁ। তেখেতৰ প্ৰেমৰ BPFে দিব নোৱাৰিলে, আমি দিলোঁ। আজি আইৱাৰ ঘৰ বনাব নোৱাৰিছিলে, আমি বনাইছোঁ, আমাৰ দিনত ঘৰবিলাক বনাইছোঁ। আজি শান্তি আমাৰ দিনত ঘূৰি আহিছে, তেখেতসকলৰ দিনতো হিংসাই হৈ আছিলে। চ' ইয়াৰ পিছত আৰু কোনোবাই কিবা এনেকুৱা কথাবিলাকৰ একো ভেলু নাই। আমি সমাজখন বুজি পাওঁ, সমাজখন মৰম কৰোঁ, সমাজখন আমি শ্ৰদ্ধা কৰোঁ। এই সমাজক লৈ পেলাই আগবাঢ়ি যাবলৈ আমি ৰাজনীতিত আহিছোঁ। তেখেতসকলৰ নিচিনা সমাজ বিভাজন কৰি দুটা সমাজৰ কিবা এফেক্ট হোৱা কথা কৈ আমি ৰাজনীতি কৰিবলৈ অহা নাই। এইটো তেখেতসকলৰ কথা, আমিতো থাকিব লাগে বুলি কৈছে। যদি নাথাকে তেখেতসকলে বিদায় ল'ব, আমি কি ক'ম?